নমস্কাৰ মই আকৌ আহিছো আপোনালোকৰ মাজলৈ মই আজি পুনৰ পঢ়িবলৈ লৈছো ব্যক্তিত্ব বিকাশ আৰু মনৰ শক্তি কিতাপখন লিখিছে ডক্টৰ শৈলেন দাসে আজি মই এটা নতুন চেপ্টাৰ পঢ়িবলৈ লৈছো ইয়াৰ নাম হ'ল সুখী হৈ কেনেকৈ থাকিম এটা কথা মন কৰিছেনে কেতিয়াবা কিছুমান মানুহে হেজাৰ সমস্যা বাধা ঘাত প্ৰতিঘাতৰ মাজতো নিজকে জিলিকাই ৰাখে নিজকে সুখত ৰাখে আৰু সেই বিশেষ ব্যক্তিসকলৰ সুখ দেখি আমিবোৰেও দূৰৰে পৰা সুখ অনুভৱ কৰোঁ সুখী হ'ব পৰাটো আৰু সুখ বিচাৰিব জনাটো এটা কলা সকলো সুখী ব্যক্তিয়েই ধনী নহয় আৰু সকলো ধনী মানুহেই সুখী হ'ব নোৱাৰে অৰ্থাৎ টকা পইচা ঐশ্বৰ্যৰে সুখ জিনিব নোৱাৰি সুখ মাথোন এটা অনুভৱ এই অনুভৱ কৰিব পৰাজনে পৃথিৱীখন ধুনীয়া দেখে জীৱনটো ৰঙীন দেখে সুখ অনুভৱ কৰিব নোৱাৰাজনে জীৱনত মাথো দুটা ৰং দেখা পায় ক'লা আৰু বগা অথচ জীৱনটো ৰঙীন সুখী জীৱন কেনেকৈ পাম যিকোনো পৰিৱেশ আৰু পৰিস্থিতিত আমি নিজকে সুখী কৰি কেনেকৈ ৰাখিম হয়তো এই কথাখিনিয়ে আপোনালোকক সহায় কৰিব পাৰে ফাৰ্ষ্ট পইণ্টটো দিছে খং ত্যাগ কৰক খং কিমান ক্ষতিকাৰক আমি সেয়া জানো খং এক প্ৰবৃত্তি খং নথকা মানুহ এই পৃথিৱীত নাই কিন্তু আমি নিজৰ পঞ্চ ইন্দ্ৰিয়ক নিয়ন্ত্ৰণ কৰি নিজৰ জ্ঞান গৰিমা বৃদ্ধি কৰি খঙক নিয়ন্ত্ৰণ কৰিব পাৰোঁ অথবা দমন কৰিব পাৰোঁ খং আৰু জুই প্ৰায় একেই পলকতে সকলো শেষ কৰিব পাৰে খঙৰ বাবে বহুদিনীয়া ভাল সম্পৰ্ক বন্ধুত্ব আদি ভাঙি যায় এবাৰ কোনো কাৰণত কোনো খং উঠিলে সেই খং দমন কৰিবলৈ হ'লে বহু সময় লাগে গতিকে গম পোৱা গ'ল সময় নষ্ট কৰাৰ উত্তম উপায় খঙাল মানুহবিলাকে পৃথিৱীখনত সৌন্দৰ্য উপভোগ কৰাৰ পৰা বিৰত থাকিব লগাত পৰে গতিকে খং পৰিত্যাগ কৰিব লাগে ছেকেণ্ড পইণ্টটো দিছে সম্পৰ্কবোৰ ভালকৈ ৰাখিব জানিব লাগে মানুহৰ জীৱনত প্ৰতিটো সম্পৰ্কৰে মানদণ্ড সুকীয়া সম্পৰ্ক এটা গঢ়োতে যিমান সময় যায় ভাঙোতে কিন্তু তাক সিমান সোনকালে অথবা পলকতে ভাঙিব পাৰি আমাৰ জীৱনত যিমান দুখ আহে তাৰ অধিকাংশই সম্পৰ্ক ভাগি যোৱাৰ বাবদ সৃষ্টি হোৱা দুখ এগৰাকী ভাল ব্যক্তিত্বৰ লোকে সম্পৰ্ক গঢ়োতে কোনো কাৰণতে স্বাৰ্থ লুকুৱাই নাৰাখে সকলোৰে লগত স্বাৰ্থবিহীনভাৱে সম্পৰ্ক ভালদৰে ৰক্ষা কৰে সকলো ভাল সম্পৰ্কই বিচৰা বস্তুটো হ'ল সময় আৰু সন্মান দিব জানিলে সকলো সম্পৰ্কৰ আয়ুস যথেষ্ট বৃদ্ধি হয় আৰু ভাল সম্পৰ্কই আমাৰ নেতিবাচক চিন্তাবোৰক দূৰ কৰাত সহায় কৰে দিনটোৰ আৰম্ভণি যদি আমাৰ ভাল লগা কাৰোবাৰ লগত হোৱা কথা বাৰ্তাৰে আৰম্ভ হয় তেন্তে দিনটোৰ বাবে আমাৰ মনটো ভাল লাগি থাকে মন ভাল লাগি থাকিলে মগজু সক্ৰিয় হয় যেতিয়া কোনোবা ব্যক্তিৰ মনটো আনন্দত থাকে ভাল অনুভূতিৰে ভৰি থাকে তেতিয়া তেওঁ ভাল কাম কৰিবৰ বাবে আত্মপ্ৰেৰণা লাভ কৰিব পাৰে মানুহগৰাকীৰ সৃজনীশীল শক্তিয়ে তীব্ৰ বেগেৰে কাম কৰে সম্পৰ্কবোৰ ভালদৰে ৰাখিবৰ বাবে সময় দিয়ক প্ৰিয় বন্ধু-বান্ধৱীক দৈনিক অথবা সপ্তাহত দুবাৰ তিনিবাৰ ফোন কৰি খবৰ ৰাখক কথা পাতক পৰিয়ালৰ সদস্যৰ লগত দিনটোৰ ব্যস্ততাৰ মাজতো সময় দিয়ক ৰাতিৰ ভাত সাজ একেলগে খোৱাৰ বাবে চেষ্টা কৰক সম্পৰ্কবোৰ ভালদৰে ৰখাৰ বাবদ লাভ কৰা সুখানুভূতিয়ে জীৱন ধন্য কৰিব আৰু নেক্সট পইণ্টটো হ'ল অনুভৱ কৰক আপুনি ভালদৰে জীয়াই আছে আপোনাৰ ব্যক্তিত্বৰ আকৰ্ষণ তেতিয়াহে বাঢ়িব যেতিয়া আপোনাৰ হৃদয়ত সুখানুভূতি থাকিব আপুনি যি ঠাইত যেনেকৈ জীয়াই আছে ঠিকেই আছে বুলি ভাবি লওক বিশ্বাস কৰি লওক যিখিনি পাইছে সেয়াই ভাল আৰু যথেষ্ট বুলি বিশ্বাস কৰি ৰাখক কাৰণ আপুনি যিখিনি পাইছে সিমানখিনি হয়তো আন বহুতে পোৱা নাই আপোনাৰ ঘৰত আধুনিক আচবাবৰ দৰকাৰ আছে কিন্তু কিছুমানৰ যে ঘৰেই নাই ভাবিছেনে বহুতে ভাবে এটা চাকৰি গাড়ী ধুনীয়াকৈ ডাঙৰ ঘৰে আমাৰ বাবে সুখ এইটো এটা ভ্ৰান্ত ধাৰণা আমি যে সুস্বাস্থ্যৰে জীয়াই আছো পৰিয়াল বন্ধু-বান্ধৱীৰ লগত ভালকৈ সম্পৰ্ক স্থাপন কৰি শান্তিত আছো সেইটো অনুভৱ মনত পেলাই জীয়াই থাকিলে আমাৰ চৌপাশ সদায় ভাল লাগিব দুখন হাত দুখন ভৰি নাকৰ সৈতে আপোনাৰ যে এটা ভাল স্বাস্থ্য আছে শৰীৰ আছে তাক জানো অনুভৱ কৰিব পাৰিছে আমাৰ হাতত থকাখিনি ইতিমধ্যে আমি পোৱাখিনিক লৈ জীয়াই থকা লোকৰ সংখ্যা কম বাহ্যিক সৌন্দৰ্য আৰু বস্তুবাদী চিন্তাধাৰাই আমাক বৰ বেছিকৈ আকৰ্ষণ কৰে আৰু আমিও বাহ্যিক সৌন্দৰ্যৰ প্ৰতি অতিকৈ আগ্ৰহী গাড়ী এখনে আপোনাক আৰাম দিব পাৰে কিন্তু সুখ দিব নোৱাৰে সুখ শান্তি আপোনাৰ চিন্তা আৰু আপুনি কৰা কাম-কাজৰ মাজত বিচাৰি যাওক যিবোৰ মানুহ অসুখী আত্মসন্তুষ্টি কম তেওঁলোকে জীৱনত সুখ অনুভৱ কৰিব নোৱাৰে
সুখত থাকক শান্তিত থাকক জীয়াই থাকি ভাল লাগিব আৰু এটা পইণ্টেও লিখিছে জীৱন সংগী নিৰ্বাচনত সতৰ্ক হওক আগৰ দিনত বিবাহ আৰু আজিৰ সমাজ ব্যৱস্থাৰ বিবাহৰ মাজত যথেষ্ট পাৰ্থক্য আছে পাৰ্থক্য থকাটো স্বাভাৱিক সময়ৰ বাবে এই পাৰ্থক্য হোৱাটো স্বাভাৱিক জীৱনৰ বহুখিনি সুখ নিৰ্ভৰ কৰে জীৱন সংগীৰ ওপৰত কৰবাত পঢ়া এষাৰ কথা মনত পৰে যদি বেগাই খোজ কাঢ়িবলৈ ইচ্ছা আছে অকলে খোজ কাঢ়া আৰু যদি বহুদূৰ খোজ কাঢ়িব ইচ্ছা আছে তেন্তে এগৰাকী সংগী লোৱা জীৱন যাত্ৰাত এই সংগীগৰাকীৰ প্ৰভাৱ বহুত বেছি জীৱনটোৰ সুখ দুখ খলা বমাবোৰক অতিক্ৰম কৰি গৈ থাকিবৰ বাবে এই সংগীগৰাকীৰ বাৰুকৈ প্ৰয়োজন জীৱন সংগীগৰাকীয়ে আমাক জীৱন সংগ্ৰামত যুঁজিবৰ বাবে প্ৰেৰণা দিয়ে বেয়া দিনবোৰ ভাললৈ ৰূপান্তৰিত কৰাৰ বাবে সাহস দিয়ে সৃজনীশীল শক্তিক আগুৱাই নিবৰ বাবে সদায় সহায় কৰে এটা ভাল বুজাবুজিৰ দ্বাৰা সংসাৰৰ উঠা নমা সকলো অতিক্ৰম কৰি জীৱনটো সংসাৰখন ধুনীয়া কৰি তোলে এই জীৱন সংগীয়ে কিন্তু এই জীৱন সংগী নিৰ্বাচন কৰোঁতে যদি ভুল হয় তেতিয়া তাৰ পৰিণাম জীৱনৰ ওপৰত বৰ বেয়াকৈ পৰা পৰিলক্ষিত হয় যিগৰাকী ব্যক্তিৰ লগত গোটেই জীৱন কটোৱাৰ কথা ভবা হয় সেই সম্পৰ্কটোত বিশ্বাসৰ প্ৰয়োজন সন্মানৰ প্ৰয়োজন যদি দুজন ব্যক্তিৰ মাজত বুজাবুজি বিশ্বাস আৰু সন্মান নাথাকে তেন্তে দুয়ো জীৱনৰ ৰাস্তাত আগবাঢ়িব কেনেকৈ আৰু এটা পইণ্ট আছে সৰু সৰু কামৰ বাবে সময় উলিয়াব লাগিব পৃথিৱী বিখ্যাত হোৱা ব্যক্তিত্ববোৰে ডাঙৰ কাম কৰিব বুলি কোনো কাম আৰম্ভ কৰা নাছিল তেওঁলোকে সৰু সৰু কামবিলাক খুব পৰিপাটিকৈ কৰি গৈছিল আৰু সেই কামবিলাক গৈ গৈ এদিন ডাঙৰ কামৰ ৰূপ লৈছিল সমাজে পৃথিৱীয়ে সেই কামবোৰক এদিন স্বীকৃতি দিছিল গতিকে ডাঙৰ কাম কৰি পৃথিৱী বিখ্যাত হোৱাৰ ধাৰণাটো এৰি সৰু সৰু কামবোৰ অন্তৰৰ পৰা কৰি যোৱাটো ভাল এয়া ব্যৱসায়িক অথবা পেছাদাৰী কামৰ বাবে প্ৰযোজ্য কিন্তু জীৱনত সুখী হ'বলৈ সৰু সৰু কামবিলাকত সুখ আনন্দ লাভ কৰিব লাগে সময় পালে আত্মীয় কুটুমৰ খা খবৰ লওক ফোন কৰক মা দেউতাৰ লগত ওচৰত কৰবাত ফুৰিবলৈ যাওক ওচৰত হোৱা মেলা সভা থিয়েটাৰ আদি চাওক সাপ্তাহিক বজাৰত গৈ খাদ্য সামগ্ৰী বিচাৰ খুচাৰ কৰক নিজৰ পছন্দৰ খাদ্য কেতিয়াবা নিজে ৰান্ধক কেতিয়াবা প্ৰিয় বন্ধু বান্ধৱীক খাবলৈ মাতক বহুতে এই কামবোৰ ভৱিষ্যতলৈ সাঁচি থয় কিন্তু দৈনন্দিন জীৱনত এই কামবোৰ কৰাৰ অভ্যাস কৰিব পাৰিলে জীৱনটো সুখেৰে ভৰি পৰে আৰু এটা পইণ্ট লিখিছে ভাল গান শুনা আৰু কিতাপ পঢ়াৰ অভ্যাস গঢ়ি তোলা ভাল ইয়াত ভাল শব্দটো গান আৰু কিতাপৰ আগত ব্যৱহাৰ কৰা হৈছে গান আৰু কিতাপ এই পৃথিৱীত বহু আছে কিন্তু আমাৰ মানসিক পুষ্টিৰ বাবে ভাল গান আৰু ভাল কিতাপৰহে প্ৰয়োজন দিনটোৰ আৰম্ভণি ভাল আৰু নিজ পছন্দৰ সংগীতেৰে আৰম্ভ কৰিব পাৰি গাড়ী চলাই অফিচ কাছাৰীলৈ যাওঁতে আহোঁতে ভাল সংগীত শুনাৰ অভ্যাস কৰিলে দৈনন্দিন জীৱনৰ কাম কাজৰ অৱসাদ দূৰ হ'ব সপ্তাহত এখন ভাল কিতাপ কিনা আৰু পঢ়াৰ অভ্যাস গঢ়ি তুলিব পাৰে বেগত অথবা গাড়ীত এখন কিতাপ ৰখাৰ অভ্যাস গঢ়ক এইবোৰ কোনো নতুন নীতি বা কলা নহয় কিন্তু সুখী হ'বলৈ বিচৰা সকলোৰে বাবে এই কথাবোৰ খুব দৰকাৰ আৰু প্ৰয়োজন আজিলৈ ইমানখিনি পঢ়িছোঁ ধন্যবাদ